हेलो दोस्तों, हाय हाय এতিয়া বৰ্তমান মই পাটগাঁৱত আছোঁ। টোল প্লাজা ইয়াতে ডিউটি কৰোঁ। এতিয়া বৰ্তমান বজাৰত যাই আছোঁ, লাভলি বজাৰ। এতিয়া বোট ক্ৰচিং কৰিম। এতিয়া বজাৰত যাই আছোঁ। এতিয়া বজাৰত কি কিনো চাই লওঁ, বজাৰত কি ওলাইছে। বেছি মানুহ নহয় বজাৰত, অলপ সেইকাৰণে দোকানত চাহ তাহ পায়। সেইকাৰণে অকণমান বজাৰত ঘূৰি লওঁ। মাংস কাটে আৰু আগত মাছ কাটে। চব্জি ওলায়। মাংসকে 50 টকা ল। এতিয়া মাংস ল'ব যাই আছোঁ। পইচা কথা থাকিব পালোঁ না, পাছত বাজাৰ কৰিব পালোঁ না। হোটেল বাকী আনো 50 টকাৰ মাংস, হোটেল বাকী নাই আমাৰ পাটগাঁও। এই ভাল মন্দ ৰাখোঁ, পইচা নাই না। চাউল নাথাকিলে ক'ত কৰি লোৱা যাব এতিয়া 1 কেজি মানে। পাটগাঁৱতে লওঁ যা বজাৰত, ইয়াত একো নাই। এতিয়া বৰ্তমান পাটগাঁৱত যাই আছোঁ বজাৰত মাংস আনিবলৈ। বজাৰৰ পৰা আহিলোঁ, এতিয়া পাটগাঁও বজাৰত যাওঁ। বজাৰত মাছ মাংস কাটিছে, বহুত দাম। এতিয়া পাটগাঁৱত যাম, বাকী গৈ মাংস লৈ আহিম। এতিয়া বৰ্তমান ৰ'দ ক্ৰচিং কৰিছে, এতিয়া গাড়ী লৈ পাটগাঁৱত যাম। এতিয়া মাংস কিনিম, বেছি নিকিনো, 100 টকা। 2জন মানুহৰ হৈ যাব। নতুনকৈ ইউটিউব খুলিছোঁ, এনে এক্সপিৰিয়েঞ্চ নাই ইউটিউবত। ভিডিঅ' বনাইছোঁ। বন্ধুসকল লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া গাড়ীলৈ যাম। এইটো আমাৰ ৰুম, ইয়াত বেছি হেৰি নাই। এইটোৱে ৰুম। গাড়ীত বহিলোঁ, এতিয়া ষ্টাৰ্ট দিম। এতিয়া পাট বজাৰলৈ যাওঁ, তাতে মাংস কিনিম। এতিয়া মাংস কিনিম, কিমান কিনে কিমান নিকিনে, কিমান দাম তাকে সুধিম। অলপ চলপ কম বেছি হয় বজাৰত। এটা লোকেল বজাৰ, বেছি মানুহ নহয়, সেইটো কাৰণে বেছি দাম লয়। এতিয়া পাটগাঁৱত কিমান দাম লয় সেইটো চাওক। বলক গাইছ পাটগাঁও।
ৰা কোনটো দে হেৰিটো ল ব্ৰইলাৰটো ল 100 টকাত দে 100 টকা Jelasin deh, nak. Jelasin deh, mira. Itu tuh kalau. Ini. Kalau itu, orang saya sih. Video tuh like.